কেইটামান নেমু, এটা বিশেষ মেচিন আৰু এজনী মাইনা আৰু এটা বিশেষ দোকান কাহিনী কৈ আছোঁ আপোনালোকক। ভিডিঅ'টো চাওকচোন। হেল্ল', দিছ ইজ ৰেকিব হিয়াৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এই মুহূৰ্তত মই এখন বিশেষ দোকানৰ কাষত উপস্থিত আছোঁ। এয়া হৈছে ইপিনে দেখাই দিছোঁ, এয়া হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একদম কাষতে লাগি থকা এইখন কি কয় গুৱাহাটীৰ পৰা যদি আহে পলাগুৰি পাৰ হৈ বাগান গেট আৰু নেলি নোপোৱাকৈ এইটো বাগান গেট হয়। বাগান গেট ইয়াৰ এখন বিশেষ দোকানৰ এই মুহূৰ্তত মই উপস্থিত আছোঁ। এয়া মোৰ পিছপিনে দেখি আছে দোকানখন হৈছে টান্টি জুইচ কৰ্ণাৰ। ইয়াত তো বিশেষ বুলি এইকাৰণেই কৈছোঁ, মোৰ পিছপিনে দেখি আছে দোকান, আৰু দোকানখনৰ যিগৰাকী দোকানী আছে এয়া মোৰ পিছপিনে দেখি আছোঁ সৰু মাইনাক মই আচৰিত হৈছোঁ, ইমান সৰু মাইনাই এই দোকানখন নেমুৰ ৰ, স্পেচিয়েলি নেমুৰ ৰ তেওঁই বনাই, মেচিনত দি তেওঁই বনাই আৰু তেওঁ বিক্ৰী কৰি আছে। মই আচৰিত হৈছোঁ আৰু ভাবিছোঁ ভিডিঅ' এটা বনাই দিওঁ নেকি। তেওঁ চাওকচোন, সৰু এটা দোকান আৰু মাইনাই হৈছে ইয়াৰ দোকানী। বাপৰে, মজা লাগিছে। চেলুট কৈছোঁ যে মানুহে সৰু নহওক কিয়, যিমানে সৰু নহওক, মানুহে আগৰ পৰাই কৰ্মত মন দিব লাগে। যিকোনো কৰ্মৰ নিজৰ পইচা নিজে উপাৰ্জন কৰিব লাগে। তাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে এইগৰাকী সৰু মাইনাই, বাগান গেটৰ মাইনাগৰাকী। যি সময়ত খেলা ধূলাৰ সময়ত এইগৰাকী মাইনাই দোকান খুলি নিজৰ ইনকাম নিজে ওলাই আছে। খুব ভাল লাগিল, চেলুট। তো আপুনি যদি গুৱাহাটীৰ পৰা নগাঁৱত যাত্ৰা কৰে, নগাঁৱৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰে, এবাৰ মাইনাৰ দোকানত সোমাই চাবচোন, খুব ভাল লাগে। খুব ধুনীয়াকৈ ৰসবিলাক বনায়। তো এচাক মানে এতিয়া আমাৰ চৰ্বত বনাই দিব। এয়া পাছটোত নেমুকেইটা কাটি লৈ আছে, কাটি কিনে মিক্সিঙত দি দিব। এয়া হৈছে মিক্সিং। এয়া চব কিমান ধুনীয়াকৈ বনাই আছে, আল্টিমেট। কি মজা লাগিছে চব। তো এয়া হৈছে দোকানৰ যিগৰাকী অনাৰ, দোকান যে চলাই, দোকানী সৰু মাইনা। তোমাৰ নামটো কি আছিলে? প্ৰমিলা কান্তি। প্ৰমিলা কান্তি, শুনিবলৈ পাইছে, নাম কৈ দিছে। তো তোমাৰ দেউতা ক'ত? দেউতা দোকানত। তুমি চলোৱা দোকান? পাপা চলায়। পাপা চলাই মাজে মাজে ন? তো এক গ্লাছ কিমানকৈ দি আছা? এক গিলাচ 10 টকা। 10 টকা। তো আপুনিও যদি নেমুৰ সোৱাদ ল'ব বিচাৰিছে তেতিয়াহ'লে মাইনাৰ দোকানত এবাৰ আহিব পাৰে, খুব বঢ়িয়াকৈ বনাই। আহিব পাৰোঁ, এবাৰ আহি যাব। মই ল'লোঁ একাপ, খাওঁ আৰু আপোনালোক কৈ আছে কেনেকুৱা লাগি আছে। মজা, কি আল্টিমেট বনাইছে বে, খুব ভাল লাগিল। তো আপোনালোকে যদি তেনেকৈ নেমুৰ সোৱাদ ল'ব বিচাৰিছে তেতিয়াহ'লে এইখন দোকানৰ পৰা আপোনালোকে চৰবত খাব পাৰে। মাইনা আছে।